মথুৰা নগৰী একো কালে যাক নাচায় অন্তদেৱ হৰি পৃথিৱীৰ মধ্যতয়ে প্ৰমাণ আহি যাৰ মুখ্য পাত ভৈল সবে যাদৱ পূজাৰ অৰাম সেই মথুৰাতে আছে সূৰজ ভূপতি তাহানে তয়ন বহু দেৱ মহামতী অনেক সাদৰে তাংক আনিয়া গৃহক দৈৱকীক বিহাৰঙ্গে দিলন্ত দৈৱক ৰত্ন জাতিষ্কাৰ ৰথ দুই নৱশত উৎসৰ্গী যৌতুক দিলা কইনাৰ লগত 15,000 ঘোঁৰা হস্তশত চাৰি দিলা 200 দাসী ৰাতি সুকুমাৰী বিহা কৰি বসুদেৱ গৃহে যায় বসিতে ৰথত চৰিলা নয়া দৈৱকী সহিতে কংসে দেখি ভগিনীৰ প্ৰীতি কৰিয়া ৰথে চৰি ঘোঁৰাৰ ধৰিলে বাঘ জৰি বেৰি যায় সুবৰ্ণ ৰথ কাষত মৃদংগ গোমুখ শংখ বাৱে নানামত ঘোঁৰা ডকা যায় কংসে চৰিয়া ৰথত অশুনিলায় কাশী বাণী জাহন্তে পথত অজাকলে যাস কংস সোণৰে জ্ঞান এই অষ্টম পুত্ৰে তোৰ লৈবে প্ৰাণ শুনিয়া নিৰ্ঘল কংসে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি অধময়াচৰ কংস কুৰ কুলাংগাৰ বসুদেৱ দেশ দৈৱ কিৰচিন তৈ মাৰ উপাসন্ত কৰি তাংক বলিলা বচন সোণা মহাৰাজা ঘোষ কুলৰ নন্দন তুমি যেন ৰাজা কটি জগতে জানে তোমাৰ গুণ কবিৰ সবে সকল বখানে কোন সতে হেন চিন্তিবে খোজা মাৰ একেষ্টি জাতি আৰু ভগিনী তোমাৰ কমনে আচৰ পাপা মৰণ ভয়তে জন্তুৰ পৰে মৃত্যু দেহাৰ লগতে আজি মৃত্যু হওক নহি সতে কয় অন্তৰে অৱশ্য মৰণ আশ্ৰয় সদে জগতৰে কৰ্ময় অভিন জীৱ যেতিখনে যায় এৰে পূৰ্ব দেহায় আৰু শৰীৰ কপায় যেন যুগে তিন পাইলে ৰয় আৰু তিন জীৱৰ মৰণ স্বপ্নেৰে নহি ভিন যিটো জনে কুশলৰ চিন্তে আপোনাৰ হেন জানি দুহনি চিন্তিবা কেহু কাৰ ইহ পৰ লোকে নাহি দুহিৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান তোমাৰে হে কনিষ্ঠ ভগৱানে জীৱ পায়
হেন জানি টাংক কাটি বাক নোযোৱাই শুনি ৰাজা তুমি দিন দয়াশীল আগ পাছ চিনাই আৰু বিস্তৰ বুলিল কৰিলা কাকুতি টাংক অনেক কারণে তথাপিতো দৈবকীক নেৰিলে দাৰুণে পৰম দাৰুণ কংস ঘাটুক পৰাই দেখি বসুদেৱে দুনাই চিন্তিলা উপায় যাবে বল বুদ্ধি থাকে থিৰ কৰি মন মৃত্যুক তৰিবে লাগি কৰিব যতন পুত্ৰক অৰ্পিবে বুলি কংসনি প্ৰতীক ইহাৰ হাতৰ হেৰাও কেন মতে দৈবকীক কিবা দৈবকীৰ গৰ্ভে পুত্ৰ নোপূজয় কিবা কংস মৰি আগে যায় জমালৈ কংসে যেবে নমৰৰ পুত্ৰ হুৱে জাত তাৰ হাতে হুৱে কিবা আৰু কণ্ঠপাত কোনে বুজিবে কবিত দৈবগতি হেন মৰি সকলো মহামতী অন্তগতে মন মুখ কহা সন্ত ঘাটুক কংস কহেন শুনাই বুলি অন্ত শুনিলাহা ৰাজা যেন আকাশী বচন দৈবকীত হন্তে নাহি তোমাৰ মৰণ তাহান পুত্ৰৰ যেবে ভৈল মৃত্যু ভয় সমল পূৰ্ব তোমাতৈ পুজিলে পুত্ৰ ছয় হেন শুনি দৈবকী মহাবলী পৰিৱৰ্তে আপোনাক গৃহক গৈলা চলি ইয়াতে আপোনাৰ কংস ভনীয়েক আৰু বসুদেৱ এওঁলোকৰ ভিতৰত কোনজন শ্ৰেষ্ঠ হৈছে বাপে অকণ বুজাই দিলে ভাল লাগিব দহে অন্ত গৌতমন মুখত হাসন্ত ঘাতক কংস কাৰণ শুনাই বুলিল অন্ত বসুদেৱে কৈছে শুনিলাহে ৰাজা যেন আকাশী বচন দৈবকীত হন্তে নাহি তোমাৰ মৰণ যাৰ যেতিয়া জন্ম মৃত্যু মোৰ প্ৰশ্নটো হৈছে কংস ভনীয়েক আৰু হ'ল বসুদেৱ এই তিনিজনৰ ভিতৰত শ্ৰেষ্ঠ কোনজন জ্যেষ্ঠ হিচাপে মোৰ মতটোহে মই প্ৰকাশ কৰিছোঁ বসুদেৱ ধন্যবাদ বসুদেৱ শ্ৰেষ্ঠ কাৰণ যিহেতুকে তেওঁ ভনীয়েকক কাটিব ধৰিছে সেই সময়ত বসুদেৱে কি কৈছে যে মোৰ ভগিনীক কাটিব নালাগে মই তোমাৰ যি সন্তান হয় সেই সন্তানকেইটা মই দি দিম হ'ব কৃষ্ণ মহাবলী পৰিৱৰ্তে আপোনাক গৃহক গৈলা চলি দেখি বসুদেৱ মনে মহাতুষ্ট ভৈলা ভাৰ্যায় সহিত নিজ মন্দিৰক গৈলা কটুদিৰ অন্তৰে দৈবকী মহাধন্যা জন্মিলন্ত অষ্টম পুত্ৰ আৰু এক কইনা কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত বসুদেৱে দিলা নিয়া কংসৰ হাতত এৰিলন্ত পুত্ৰ স্নেহ অসত্যক দৰে কোননো দুষ্টত্য আছে হৰি ভকতৰে যিজনৰ মনমগ্ন ভৈল কৃষ্ণ পাৱে আন কোনো বস্তু সিটো মুখ্য কোন চাৱে মায়াৰে ৰচনা পুত্ৰ ভাৰ্য ধন জন জানি সবে তেজি ভজা কৃষ্ণৰ শৰণ কংসে বোলে বসুদেৱ কিনো পুণ্যশালী
এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি হাঁহিবলৈ আইতো সৱাল তোমাৰ আত্মহন্তে কিছু ভয় নাহিকে আমার তোমার অষ্টম পুত্র ভইলে দিবায়ানে সেহিকে মোহর মৃত্যু শুনি আছো বাণী হে নশুনি বহুদেৱ পুত্ৰ কুলে ধৰি আপোনাৰ বিহক গলা মৎস্য পৰিহৰি নগৈলা সংগাত করে কংসর বসনে আন বলি আন করে সতী দুজনে শুনে কখর বচন কৃষ্ণর চরিত্র আতপরে আন পূর্ণ নাহিকে কুয়ালি